অক্টোবৰৰ পহিলা সপ্তাহত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইবাৰ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত কিছু নতুনত্ব অনাৰ পৰিকল্পনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি কাজিৰঙা 2022-23 পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ বাবে মাজত আৰু মাত্ৰ এটা মাহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰনাথ শৰ্মাই প্ৰকাশ কৰা মতে চলিত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমানলৈকে বানৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও শেহতীয়া আংশিক বানৰ ফলত পৰ্যটন পথৰ কিছু কিছু অংশত পানী জমা হৈছিল। তথাপিও আগন্তুক পৰ্যটন বৰ্ষৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। 2022-23 পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে অতিৰিক্ত পথ সংযোগ কৰাৰ পৰিকল্পনা কৰিছে উদ্যান কৰ্তৃপক্ষই, যাৰ দ্বাৰা পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত অধিক সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। সঞ্চালকগৰাকীৰ মতে এই সকলোবোৰ নিৰ্ভৰ কৰিব বতৰৰ অৱস্থাৰ ওপৰত। ছেপ্টেম্বৰ মাহত বাট-পথসমূহ মেৰামতি সম্পূৰ্ণ হ'লেই চৰকাৰৰ অনুমোদন লৈ সকলো কাৰ্যকৰী কৰিব পৰা যাব বুলি জনায় সঞ্চালকগৰাকীয়ে। আনহাতে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা কৰিছে উদ্যান কৰ্তৃপক্ষই। বানপানী নোহোৱাৰ একজেক্টলি এইটো ক'ব নোৱাৰি, ভিতৰতো পানী ডুব গৈছিলে, গতিকে ৰাস্তা ঘাট যথেষ্ট নষ্ট হৈ গৈছে। গতিকে আমি এইখিনি ৰিপেয়াৰিং কৰাৰ যদি বতৰ ঠিকে থাকে সোনকালে ছেপ্টেম্বৰ মাহত আমি প্ৰায় ৰেডি কৰি দিম আৰু ভাবোঁ যে অক্টোবৰ ফাৰ্ষ্ট উইকত আমি মুকলি কৰিব পাৰিম। এইটো মেৰামতি ব্যৱস্থা এতিয়া চিন্তা কৰা হৈছে, কাৰণ এতিয়াৰ ভিতৰত মই যোৱাকালিও গৈ আহিছোঁ, কিছুমান জেগাত আকৌ অলপমান পানী আছেই তাত। গতিকে চাওঁ, অলপমান যাব পৰা হ'লে আমি এইটো ব্যৱস্থা কৰিম। যথেষ্ট ভাল হ'ব বুলি মই ভাবোঁ, কাৰণ আমি অলপ বেলেগকৈ চিন্তা কৰি আছোঁ, কিছুমান ৰুটছ আমি বঢ়াই দিম। এইটো আলোচনা কৰি মই এতিয়াই নিদিওঁ এইবিলাক কথা, আমি এইবিলাক পৰিকল্পনা কৰি আছোঁ। আমি এইটো চৰকাৰৰ এইটো আদেশ ল'ব লাগিব, এইটো কেনেকুৱা হয় এনেকৈ আগবাঢ়িম। আৰু নতুন সংযোজন তেনেকুৱা নহয় একজেক্টলি, কিন্তু কিছুমান ৰুটছ আমি অলপমান চেঞ্জ কৰিব বিচাৰিছোঁ। অলপ আগৰ যিবিলাক ৰুটছ আছে নৰ্মেল, তাতকৈ হয়তো আমি অলপ বেছি যোনে পইচা দিব পাৰে তাক অলপ বেছিকৈ দেখুৱাৰ কাৰণে ঠিক তেনেকুৱা কিছুমান ৰুটছ থাকিব। কিছুমানে 2 ঘণ্টাৰ কাৰণে সময় কম থাকে, কিছুমানে হয়তো 3 ঘণ্টা ঘূৰি ভাল পাব, তেনেকুৱা আছে ৰুটছ। সেই আমি ঠিক তেনেকৈ সংগ্ৰহ কৰি দিম। আৰু একজেক্টলি ক'ব নোৱাৰিম, দেখা যাওকচোন, বতৰটো যদি চব ঠিকে থাকে আমি প্ৰস্তুত হৈ যাম আৰু তেতিয়াহ'লে। বিশেষ প্ৰতিবেদন কাজিৰঙা লাইভ। অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত ক্ৰয় কৰিবলৈ আহক বোকাখাত JDC মহাবিদ্যালয় সমীপৰ গোস্বামী ট্ৰেডাৰ্ছলৈ। গোস্বামী ট্ৰেডাৰ্ছ, যোগাযোগ কৰক 9678295217 আৰু 7099603199 নম্বৰত। This news is sponsored by United 21 Hotel and Resort Kaziranga. For assistance and bookings, talk to 8170011344. Love You Resort Kaziranga. For assistance and bookings, talk to 8822231163.